হেল্ল' এভৰিৱান, আজি হৈছে মাৰ্চৰ 5 তাৰিখ বৃহস্পতিবাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ ফেচবুক পেজত এনেদৰে লিখিছে যে হোলী উৎসৱৰ আবিৰ ৰঙিল বিৰতিৰ পিছত নতুন উৎসাহ আৰু নতুন উদ্যমেৰে পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছো জন আশীৰ্বাদ যাত্ৰা। এইবাৰ লক্ষ্যস্থান ধেমাজি জিলাৰ বিধানসভা সমষ্টিসমূহ। আপোনালোকৰ সহযোগিতা একেধৰণে কামনা কৰিলোঁ। জন আশীৰ্বাদ যাত্ৰাৰ চতুৰ্থ দিন হিচাপে ধেমাজিৰ চিচিবৰ গাঁও জোনাইত আজি যাত্ৰা কৰিব। আন এক খবৰলৈ আগবাঢ়িছো। অৰুণোদয় ৩.০ৰ অধিক বিস্তৃতি, অধিক শক্তিশালী সমৰ্থন। সৰ্বমুঠ ৩৯,৭০,৮৮২ হিতাধিকাৰী। পুৰণা হিতাধিকাৰী আছিল ৩৭,39,০৪৬ গৰাকী আৰু নতুনকৈ সংযোজন হৈছে ২,৩১,৮৪৮ গৰাকী। ৩,৬৪৫ কোটি টকা মুঠ বাজেট আবণ্টন। প্ৰতিগৰাকী উপভোক্তালৈ ৯,০০০কৈ টকা দিয়া হ'ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰসমূহ হৈছে বিজেপিত যোগদান কৰিলে ৩ কংগ্ৰেছী বিধায়কে। বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে পিন্ধিলে গেৰুৱা বসন। বিজেপিৰ প্ৰাৰ্থী তালিকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে সময় দিয়াৰ লগত প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব। আমি সকলো কাম সম্পূৰ্ণ কৰিছো। বিজেপিত যোগদান কৰিলে ৩ কংগ্ৰেছী বিধায়কে। গুৱাহাটীৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৩ বিধায়কে। গেৰুৱা বসন পিন্ধিলে কমলাক্ষ দেৱপ্ৰকাশে, শশীকান্ত দাস আৰু বসন্ত দাসে। লগতে বিজেপি দলত যোগদান কৰি পৰশৱৱ কলিতাই। কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ পৰশৱৱ কলিতা। কমলপুৰৰ টিএমচিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কংকন নাথেও যোগদান কৰে বিজেপিত। পৰৱৰ্তী খবৰ, পল্লৱী শইকীয়াই গগৈৰ প্ৰাৰ্থিত্বক লৈ যুৱ কংগ্ৰেছত অসন্তুষ্টি। টিয়কৰ পৰা পল্লৱী শইকীয়াই গগৈ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে পদৰ পৰা অব্যাহতি ল'লে ব্লক যুৱ কংগ্ৰেছৰ সভাপতিয়ে। কংগ্ৰেছ দলে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ প্ৰথমখন তালিকা। সকলোকে আচৰিত কৰি এই তালিকাত অন্তৰ্ভুক্ত হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইয়াৰ সমান্তৰালভাৱে ৯৯ নং টিয়ক সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তালিকাত স্থান পাইছে পল্লৱী শইকীয়া গগৈয়ে। কিন্তু পল্লৱী শইকীয়া গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই টিয়কত লাগিছে হাহাকাৰ। কাৰণ পল্লৱী শইকীয়া গগৈক টিয়কৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াক লৈ একাংশ যুৱ কংগ্ৰেছী সন্তুষ্ট নহয়। আন এক খবৰ, মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে অখিল গগৈৰ কথা ধৰা বৰ টান। বৰপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। অখিল গগৈৰ কথা ধৰা বৰ টান। আজি কি কৈছে, কাইলৈ ৰাতিপুৱা কি ক'ব সেই কথাটো ধৰা টান। গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে অখিল গগৈয়ে কি কৰিব কি নকৰিব সেই বিষয়ে খাটাংকৈ একো ক'ব নোৱাৰি। বুধবাৰে বৰপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। বুধবাৰে বৰপেটা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা আৱৰ্তন ভৱনটো মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। আৱৰ্তন ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰ দৰ্শনৰ লগতে বৰপেটাত অহা বিশিষ্ট অতিথিসকলক এই আৱৰ্তন ভৱনটোত থাকিব পাৰিব বুলি প্ৰকাশ কৰে।